মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, তোমালোক নিশ্চয় ভালে আছা। মই তোমালোকৰ নম্ৰতা বাইদেউ। আজি মই তোমালোকক পঞ্চমমান শ্ৰেণীৰ আমি আৰু আমাৰ পৰিৱেশ এই পাঠ্যপুথিৰ পাঠ ৩ অসমৰ সংস্কৃতি এই পাঠটো অলপমান বুজাই দিবলৈ ওলাইছোঁ। আজি কিছু অংশ বুজাই দিম, তোমালোকে মন দি শুনি যাবা। অসমৰ সংস্কৃতি। আমাৰ ৰাজ্য অসম বিভিন্ন জাতি উপজাতিৰ মিলনভূমি। ইয়াত থকা জাতিসমূহৰ লগতে জনজাতিসকলৰ ভাষা আৰু সংস্কৃতিয়ে গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই আহিছে। জনজাতিসকলৰ ভিতৰত বড়ো কছাৰী, দেউৰী, তিৱা, গাৰো, ডিমাচা, মিচিং, আদিবাসী আৰু ৰাভা আদি প্ৰধানকৈ উল্লেখযোগ্য। ইয়াৰ উপৰি ভাৰতৰ ভিন্ন প্ৰান্তৰ পৰা হিন্দী, বাংলা, নেপালী আদি ভাষাভাষী লোকো ইয়াৰ বাসিন্দা। অসমত বসবাস কৰা জাতি জনগোষ্ঠীসমূহ নিজস্ব ভাষা, সাহিত্য, সামাজিক ৰীতি-নীতি, সাজপাৰৰ বৈশিষ্ট্য, আ-অলংকাৰ আৰু উৎসৱ পাৰ্বণ আদিৰে পুষ্ট। এই সকলো জাতি জনগোষ্ঠীৰ নিজা নিজা সংস্কৃতি আছে, কিন্তু নৈৰ পানী গৈ সাগৰত মিলি যোৱাৰ দৰে এই সকলোবোৰ সংস্কৃতিৰ আধাৰত বৃহৎ অসমীয়া সংস্কৃতি গঢ় লৈ উঠিছে। সেয়েহে অসমীয়া সংস্কৃতি বুলিলে এক উমৈহতীয়া সংস্কৃতিৰ কথা বুজা যায়। গতিকে ছাত্ৰ-ছাত্ৰীসকল, আমি অসমত যিসকল লোকে বহু দিনৰ পৰা বসবাস কৰি আহিছে, অসমত বসবাস কৰি অহা বিভিন্ন জাতি জনজাতিৰ লোকসকলৰ নিজা যি ভাষা, সাহিত্য, সামাজিক ৰীতি-নীতি, পৰম্পৰা এই সকলোবোৰ মিলিহে অসমীয়া সংস্কৃতি অৰ্থাৎ অসমৰ সংস্কৃতি গঢ়ি উঠিছে। সেয়েহে অসমীয়া সংস্কৃতি বুলিলে আমি কি বুলি বুজোঁ? এক উমৈহতীয়া সংস্কৃতিৰ কথা বুজোঁ। ইয়াত দুটা প্ৰশ্ন কৰিছে, তোমালোকক সুধিছে এই প্ৰশ্ন দুটা যে তোমালোকৰ নিজৰ নিজৰ অঞ্চলত কোন কোন জনজাতিৰ লোক বাস কৰে। দ্বিতীয়তে সুধিছে অন্যান্য ভাষাৰে কথা পতা ছাত্ৰ-ছাত্ৰী তোমালোকৰ বিদ্যালয়ত আছেনে? যদি আছে, তেওঁলোকে কি কি ভাষাৰে কথা পাতে? তলত আমি কেইখনমান ছবি দেখিবলৈ পাইছোঁ। কি কি আছে ছবিকেইখনত চোৱা? জাপি, গামোচা, শৰাই, এখনি বটা, এটা বানবাতি, কলপুলি আৰু মাজত বৃত্তটোৰ ভিতৰত কি আছে? পৰম্পৰাগত কিছুমান নৃত্যৰ ছবি। ইয়াৰ পিছৰ পৃষ্ঠালৈ আহা, মন দি শুনি যাবা। অসমত বাস কৰা সকলো জাতি জনগোষ্ঠীৰ ভাষা, সাহিত্য, সংগীত, নৃত্য, আচাৰ ব্যৱহাৰ, সাজপাৰ, আ-অলংকাৰ, বিবাহ পদ্ধতিৰ লগতে ধৰ্মীয় ধ্যান-ধাৰণাৰ পৰম্পৰাগত সমন্বয় সাধিত হৈ অসমীয়া সংস্কৃতি গঢ়ি উঠিছে। অসমীয়া সংস্কৃতিলৈ অৰিহণা যোগোৱাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অৱদান উল্লেখযোগ্য। মহাপুৰুষজনাৰ আৱিৰ্ভাৱৰ পাছত অসমীয়া জাতিৰ গঠন প্ৰক্ৰিয়া অধিক সংহত আৰু গতিশীল হৈ পৰে। মহাপুৰুষজনাৰ অৱদানে অসমীয়া সমাজত এটা শক্তিশালী অসমীয়া সংস্কৃতি গঢ়ি তোলে। এই যে কাষৰ সৰু ছবিখন দেখিছানে? সেইজনেই হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ অবিহনে অসমীয়া সংস্কৃতিৰ কথা ভাবিব নোৱাৰি। তেওঁ এফালে যিদৰে গীত, পদ, ভাওনা আদিৰ সৃষ্টি কৰিলে, আনফালে তেওঁ নিজ উদ্ভাৱনাৰে খোল, তাল আদিৰো সৃষ্টি কৰি অসমীয়া সংস্কৃতিক এটা স্বকীয় ৰূপত প্ৰতিষ্ঠিত কৰিলে। মহাপুৰুষজনাই সৃষ্টি কৰা নামঘৰ আৰু সত্ৰ অসমীয়া কৃষ্টিৰ বৰখুঁটা। তেখেতে সৃষ্টি কৰা সত্ৰীয়া নৃত্য সমগ্ৰ ভাৰততে সন্মান লাভ কৰিছে। এতিয়া চোৱা, মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিসমূহ এনেধৰণৰ গীত, পদ, ভাওনা, অংকীয়া নাট আৰু তেওঁ নিজ উদ্ভাৱনেৰে দুবিধ বাদ্যযন্ত্ৰৰ সৃষ্টি কৰিছিল, সেয়া হ'ল খোল আৰু তাল। তেওঁ সৃষ্টি কৰা নামঘৰ আৰু সত্ৰ অসমীয়া কৃষ্টিৰ বৰখুঁটা। তেখেতে সৃষ্টি কৰা নৃত্যবিধ হৈছে সত্ৰীয়া নৃত্য, যি বৰ্তমান সমগ্ৰ ভাৰতৰ লগতে বিদেশতো বহুলভাৱে জনপ্ৰিয়তা অৰ্জন কৰিবলৈ সক্ষম হৈছে। ইয়াৰ পিছৰ পেৰেগ্ৰাফলৈ আহা। অসমীয়া সংস্কৃতি গঢ়ি তোলা কিছুমান উপাদানৰ বিষয়ে জানি লওঁ আহা। পুৰণি কালৰ পৰা অসমীয়া সমাজত কিছুমান ৰীতি-নীতি প্ৰচলন হৈ আহিছে। কিছুমান কাম-কাজ বা নীতি-নিয়ম বহু দিনৰ পৰাই ধাৰাবাহিকভাৱে চলি আহিছে। এই ৰীতি-নীতিবোৰে সমাজখন শৃংখলাবদ্ধভাৱে চলিবলৈ সহায় কৰে। যেনে ঘৰলৈ আলহী আহিলে তামোল পাণ আৰু চাহ জলপান আগবঢ়োৱা, পৰিয়ালৰ জ্যেষ্ঠজনক সন্মান কৰা, কাতি বিহুৰ দিনা তুলসীৰ তলত আৰু খেতিপথাৰত চাকি জ্বলোৱা। এই পেৰেগ্ৰাফটোত পুৰণি কালৰে পৰা পৰম্পৰাগতভাৱে চলি অহা যিসমূহ ৰীতি-নীতি আছে তাৰ বিষয়ে কোৱা হৈছে, কাৰণ এখন সমাজ সুচাৰুৰূপে চলিবলৈ আমাক কিছুমান ৰীতি-নীতিৰ খুব প্ৰয়োজন। ছাত্ৰ-ছাত্ৰীসকল, আজি মই তোমালোকক
ইয়ালৈকে বুজাই দিলোঁ তোমালোকে নিশ্চয় বুজি পাইছা বুলি আশা কৰিছোঁ ইয়াৰ পিছৰখিনি মই যিটো ভিডিঅ' প্ৰস্তুত কৰিম সেই ভিডিঅ'টোত ইয়াৰ পিছৰখিনি ভালদৰে বুজাই দিবলৈ চেষ্টা কৰিম আজিলৈ আহিছোঁ ধন্যবাদ